আজি আকৌ ছিঙিলোঁ পাচলি, সিদিনাখনো বাৰু দেখাইছিলোঁ। এয়া আজি বিকিম বুলি ভাবিছোঁ, দাংবডি আৰু জাতিলাও। এইফালে এয়া ৰঙালাও ডাঙৰ হৈছে আৰু বিকিব পৰা হ'ব আৰু এইফালে লাগিছে য'ত ত'ত এটা দুটা। তাৰপিছত এইফালে আকৌ খাবলৈ হ'ল। এয়া কি খাইছে জনাবচোন কমেণ্ট কৰি। মইতো খাই থাকোঁ এনিটাইম, জানেই আৰু। এনেকুৱা ৰ'দত বহি যিকোনো টেঙা হওক, তেতেলী হওক, বগৰী হওক, কাৰ বাৰু খাই ভাল লাগে। মোৰ ৰ'দ দিয়া মাত্ৰ এটাই কথা যে আজি কি টেঙা খাম। এইফালে বগৰী আনি লৈছোঁ, অকলে বহি এতিয়া বগৰীকে খাম। অকলেও ভাল লাগে খাই, লগতো ভাল লাগে বাৰু। আৰু ৰ'দটো দিয়াৰ লগে লগে এনেও মনটো মুকলি হৈ আহে। আৰু এতিয়া বিহুৰ ছিজন, বিহু পাবহি আৰু বিহু লাগিলেই আৰু এইফালে ইমান ধুনীয়াকৈ মুকলি গোটেই সেউজীয়া চব। তাত যদি বহি আপুনি কাৰোবাৰ লগত লগৰ হওক বা যোনে হওক বহি দুআষাৰ পাতি একেলগে থাকি তেতিয়াতো আৰু বেছি ভাল। কোনো আহিব, কোনো থাকিব লগত, সকলোৱে আৰু এইবিলাক এনজয় কৰিব লাগিব। সুখ বিচাৰিবলৈ ক'তো লগ নালাগে, অকলেই সুখ পোৱা যায়, যেনেকৈ মই পাওঁ। তাৰপিছত এয়া আহিলে আজি এটা বাৰ্থডে খাবলৈ। দিনতে মাতিছিলে বাৰু, দিনত আহিবলৈ নহ'লে। এইফালে খাবলৈ হ'ল খানা। এইফালে আৰু দুটা তিনিটা আইটেম দিবলৈ থাকিলে, মই তেতিয়ালৈ ভিডিঅ' বনাই দিলোঁ। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।